এভৰিৱান নমস্কাৰ আসসালামু আলাইকুম আপোনালোক সকলোকে ফাৰিষ্টাছ ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে সুখী হৈ আছে হ্যাপি আছে আৰু আপোনালোকৰ আশে পাশে যাতে পজিটিভ ভাইবছ হওক দোৱা কৰিছোঁ আৰু সেয়া মই বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ বহুত দিনৰ মূৰত ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ কেতিয়াবা হয় নহয় ব্লগ বনাবলৈ মন নাযায় মনটো আগ নাবাঢ়ে কেতিয়াবা হয় মানুহবিলাকৰ তেনেকুৱা মোৰো হয় মাজে মাজে কৰিব মন নাযায় ভাল নালাগে এতিয়া বহুত নম্বৰত মই চেষ্টা কৰিছোঁ যে মই ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি যাতে আপোনালোকেও মোক ছাপোৰ্ট কৰক মই আগবাঢ়ি যোৱাত সহায় কৰক সেয়াই মই ভাবিছোঁ so let's start the blog এতিয়া মই ৰুমটো অকণমান সামৰি লওঁ মোৰ ৰুমটো অকণমান খেলি মেলি হৈ আছে মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিওঁ মোৰ ৰুমটো কেনেকুৱা হৈ আছে মই এতিয়া ঠিক কৰি লওঁ তাৰপিছত মই আকৌ আপোনালোকক মোৰ বস্তু কেইটামান দেখুৱাবলৈ আছে মই দেখুৱাম মই আগতে ৰুমটো ঠিক কৰি লওঁ আৰু মোৰ ৰুমটো চাই লওক কেনেকুৱা হৈ আছে এয়া মোৰ ৰুমটো এনেকুৱা হৈ আছে মই পটককৈ ঠিক কৰি লওঁ তাৰপিছত মই আকৌ আপোনালোকক বস্তু কেইটামান দেখুৱাম বাৰু মই আগতে ৰুমটো ঠিক কৰি লওঁ হা হৈ গ'লে ৰুমটো ঠিক কৰি দিলোঁ একদম ঘামি গ'লগৈ ইমানেই গৰম উঠিলে যিহেতু ইমান গৰম ঠাণ্ডা আহিন মাহত ইমান গৰম পৰিছে ঠাণ্ডাৰ নামো নিচানি নাই তাকে তাৰপিছত মই এয়া ৰুম চুম ঠিক কৰি ল'লোঁ তাৰপিছত মই আপোনালোকক কৈছিলোঁ মই কিবা এটা দেখুৱাম কিবা এটা বস্তু দেখুৱাম যিহেতু মই বহুত দিন ব্লগ কৰা নাই সেইটো কাৰণে মই কাপোৰ কেইটামান দেখুৱাম বুলি ভাবিছোঁ যিহেতু পূজাৰ বতৰত চবে শ্বপিং কৰিব নতুন ড্ৰেছেছ ল'ব সেইটো কাৰণে মই দেখুৱাম বুলি ভাবিছোঁ চেলৱাৰ আৰু মেখেলা চাদৰ যিহেতু মোৰ মেখেলা চাদৰ বহুত প্ৰিয় হয় আৰু চেলৱাৰটো চবৰে প্ৰিয় চবে জিন্স পিন্ধিব ভাল পায় চেলৱাৰ পিন্ধিব ভাল পায় কুৰ্তি পিন্ধিব ভাল পায় বহুতে ভাল পাব পাৰে তাৰপিছত মই চেলৱাৰ পিন্ধি বহুত ভাল পাওঁ মোৰ ফেভৰেট হয় আৰু মেখেলা চাদৰ মই যিহেতু আমাৰ ঘৰলৈ গৈছিলোঁ আজি অলপ দিনৰ আগত তাৰপৰা মই মেখেলা চাদৰ লৈ আহিছোঁ মই আপোনালোকক দেখুৱাম ৰ'ব দেখুৱাইছোঁ বেক কেমেৰা কৰি মই আপোনালোকক দেখুৱাই আছোঁ এইযোৰ গ্ৰে কালাৰ হয় ইমান ধুনীয়া মই ভাল লাগিলে কাৰণে লৈ আহিলোঁ এইযোৰ চাওক ইমান ধুনীয়া হয় মেখেলা চাদৰ গ্ৰে কালাৰ বহুত ৰং ভাল পায় কিন্তু গ্ৰে কালাৰটো যিহেতু আজিকালি চলিছে সেইটো কাৰণে মই ভাল পাওঁ গ্ৰে কালাৰ এইটো গ্ৰে কালাৰ মেখেলা চাদৰ মই খুলি পেলাই দেখুওৱা নাই এইখন চাদৰ হয় এইখন মেখেলা হয় মেখেলা এইখন মেখেলা তাৰপিছত এইটো ব্লাউজ মই ঘৰলৈ যাওঁতে লৈ আহিলোঁ তাৰপিছত আৰু এইযোৰ ইমান ধুনীয়া এইযোৰ মেখেলা চাদৰযোৰ এইটো পাৰ্পল এইটো ভাইলেট হ'ব একচুৱেলি
ইমান ধুনীয়া কালাৰটো ধৰি ইমান মৰম লগা একদম মানে ব্ৰাইট কালাৰ এইটো মানে নিউলি ব্ৰাইডবিলাকক পিন্ধিলে বহুত ধুনীয়া লাগিব এইটো কাপোৰ ইমান ধুনীয়া এই মেখেলা চাদৰযোৰ তাৰপিছত এইখন চাদৰ হয় এইখন মেখেলা হয় এইখন মেখেলা হয় ইমান ধুনীয়া মেখেলাখন এয়া এখন মেখেলা হয় ইমান ধুনীয়া মেখেলাখন মানে যদি পিন্ধে বহুত ধুনীয়া লাগিব মেখেলা চাদৰযোৰ এখন মেখেলা এখন চাদৰ তাৰ লগতে এয়া ব্লাউজ এইটো ব্লাউজ হয় যিহেতু বহুত ৰং চইচ কৰিব পাৰে লাইট ব্লু ডাৰ্ক ব্লু পিংক কিন্তু মই এইযোৰহে পচন্দ কৰিলোঁ মোক এইযোৰ বহুত ভাল লাগিলে সেইটো কাৰণে আৰু সালোয়াৰ দেখাইছোঁ সালোয়াৰ এইযোৰ পিচ হয় সালোয়াৰ মই এইযোৰ মোৰ ফ্ৰেণ্ড এজনীৰ পৰা লৈছিলোঁ পাঞ্জাবী হয় ইমান ধুনীয়া কাপোৰযোৰ এইটো পিচ হয় চব আছে পিচ ছেট হয় ইয়াৰ লগত চুৰ্ণিও আছে এইযোৰ চিলালো পিচ আছিলে যে এইযোৰ চিলালো তাৰপিছত ইমান ধুনীয়া সাইজত চিলাই দিছে মানে বহুত ভাল বহুত কমফৰ্ট হৈছে পিন্ধিবলৈ মানে মই যোৰ খুলি পেলাই দেখুওৱা নাই এইযোৰ ইমান ধুনীয়া কালাৰটো বহুত ভাল হয় পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় পাঞ্জাৱৰ পৰা মানে তাই আনিছে ইয়াত চেল কৰিবলৈ বহুত ভাল হয় কাপোৰযোৰ শ্বাইন এটা আছে আৰু এইকেইযোৰ মেখেলা চাদৰ দুযোৰ জাপি দিলোঁ লগে লগে এতিয়া মেখেলা চাদৰ আৰু সালোৱাৰখিনি দেখুৱালোঁ খিনি মানে এযোৰ সালোৱাৰ আৰু দুযোৰ মেখেলা চাদৰ মই দেখুৱালোঁ এতিয়া যাওঁ পাকঘৰলৈ যিহেতু 7টা বাজিলে ভাত বনাবলৈ হৈ গ'ল ভাতৰ যোগাৰ কৰিবলৈ হৈ গ'ল আৰু এতিয়া যাওঁ পাকঘৰলৈ যাওঁ ভাতকেইটা পাতোঁগৈ আহক আপোনালোককো দেখাওঁ মই আজি কি বনাম তাৰপিছত কি হ'ল এবাৰ ঘৰলৈ যাওঁতে মই মানে ঘৰলৈ গ'লে কিবা এটা মানে মই ভণ্টি খিচনিৰ পৰা আনোৱে মানে যিয়ে হওক কাণফুলি হওক কুৰ্তা হওক যিয়ে হওক মই মানে আনি ভাল পাওঁ তাঁতৰ বস্তু পিন্ধি ভাল পাওঁ সেইটো কাৰণে মই কি আনিলোঁ চাওক কাণফুলি বহুত ধুনীয়া এইযোৰ কাণফুলি ভাল লাগিছে ন এইযোৰ গ্লাছৰ হয় এনেকুৱা পিন্ধিলে বহুত ধুনীয়া লাগে এয়া এইযোৰ তাই বোলে মানে মোৰ ভণ্টিজনীয়ে এইযোৰ কলেজৰ ওচৰৰ পৰা লৈছিলে বোলে বোলো হ'ব দে মোকে দি দে বোলো মই পিন্ধিম বোলো তাৰপিছত ঢেৰ আছে সেইটো কাৰণে মই দুযোৰ লৈ আহিলোঁ দুযোৰ মানে এযোৰ ল'লে তাই মোক দি দিয়ে মই বোলে ইমান কি পিন্ধিম তই পিন্ধিবি আৰু সেইযোৰ দি দিছে মোক
থেংক ইউ মামু তাৰপিছত এতিয়া পাকঘৰলৈ যাওঁ তাৰপিছত আহক আমি পাকঘৰলৈ যাওঁ ফেনখন অফ কৰি দিওঁ পাকঘৰলৈ যাম বলক পাকঘৰলৈ আহিলোঁ এতিয়া ইমান গৰম এতিয়া মই চাউল তিয়াওঁ তাৰপিছত চাওঁ কি কি বনাব পাৰোঁ
কেৰাহীতে বনাই দিওঁ নিউট্ৰেলা তৰকাৰীখিনি এতিয়া কুকাৰত নবনাওঁ আৰু বেছি আলুখিনি সিজি যায় সেইটো কাৰণে কেৰাহীতে বনাই দিওঁ আৰু মই অকণমান দেখুৱাম কিন্তু মই পুৰা ৰেচিপিটো আজি মই নিদিওঁ এয়া মই ইয়াত অকণমান পিঁয়াজ নহৰু আৰু বিলাহী দি পেলাই এনেকৈ লৰাই দিছোঁ অকণমান দেৰি লৰাই দিম তাৰপিছত হালধি জলকীয়া গুড়ি দি পেলাই নিউট্ৰেলাখিনি দি দিম ইয়াত হালধি জলকীয়া গুড়ি মছলা দি পেলাই এইখিনি নিউট্ৰেলাখিনি দি দিলোঁ তাৰপিছত লৰাই দিছোঁ অকণমান যিহেতু লৰালে অকণমান সোৱাদ আহে ভাল হয় আৰু লৰাই দিছোঁ তাৰপিছত আলুখিনি দি দিম আলু দি পেলাই পানী দি দিম ইয়াত আলুখিনি দি দিলোঁ নিউট্ৰেলাখিনিৰ লগত এতিয়া পানী দি দিম পানী অকণমান গৰম দিছোঁ কেটলিটোত তাৰপিছত ইয়াত পানীখিনি দি দিম তাৰপিছত ঢাকন মাৰি পেলাই সিজিবলৈ দিম অকণমান মানে সিজিবলৈ লাগিবই আৰু তেতিয়াহে সোৱাদ হ'ব ইয়াত পনীৰো দি দিলোঁ এতিয়া অকণমান লৰাম তাৰপিছতহে পানী দিম ভালকৈ লৰালে খাবলৈ ভাল হ'ব আৰু এয়া পানী দি দিলোঁ এতিয়া সিজিবলৈ দিম যিহেতু ইমান গৰম অকণমান বহি পেলাই ৰেষ্ট লৈ লওঁ ৰেষ্টটো ঘৰতে থাকোঁ ক'তো যোৱাই নহ'লেও বাৰু যি গৰম উঠিলে গৰমত থাকিব নোৱাৰা হৈ যাওঁ ইমানেই গৰম তাৰ ওপৰতো বেছি ৰ'দ দিলে আৰু অৱস্থা বেয়া হৈ যায় সেয়াই আজি বহুত টাইমত ব্লগ কৰিছোঁ কাৰণে অকণমান ফ্ৰীনেছ এটা ফিল হৈছে আৰু সেয়াই সেয়া তাৰপিছত নুমান পাৰ্কৰ পৰা আহিলে কি আনিলে দেখুৱাও ৰ'ব ফেনখন অফ কৰি দিওঁ তাৰপিছত এইটো আহিলে এতিয়া ধেৰ কিবা কিবি আনিছে দেখুৱাইছোঁ ৰ'ব এইটো কাপোৰ চেঞ্জ কৰি ল'লে এতিয়া কি আনিছে চা কি আনিলা বাবা দেখুৱাই দিয়া ব্লগত দূৰৰ পৰা দেখুৱা মোৰ খেলনা এইটোত টেডি বিয়াৰ এটা আনিছে এইটো লাইট জ্বলে বোলে চাওঁ কেনেকে হেৰি জ্বলে লাইট দেখুৱাই দিয়া এইটো লাইট জ্বলে বোলে এইটো লাইট জ্বলে বোলে মানে জ্বলেই আৰু চা আৰু কি আনিলা এইটো টয় কেনেকে অ' ৱাও
আৰু ট্ৰেন্সফৰ্ম হৈ পেলাই এনেকে লগাই দিয়ে হয় নি আৰু এইটো এয়াৰপ্লেন ৰাবৰ দূৰৰ পৰা দেখুৱা অকমান আৰু এয়াৰপ্লেন ৰাবৰ আৰু স্পেচমেন আৰু এলিয়েন কাৰ হয় নি চব আছে মোৰ ওচৰত চাওঁ আৰু তুমি কি লগাই আছা চাওঁ এইটো গাড়ীখনত ষ্টিকাৰ লগাই আছে দেই চাওঁ কি ষ্টিকাৰ লগাইছা চাওঁ অকণমান দূৰৰ পৰা দেখুৱা টেডি বেৰ এটা আনিলে এইটো আনিলে ট্ৰেন্সফৰ্ম কৰে ট্ৰেন্সফৰ্ম কি হয় কাৰ সেইটো এৰোপ্লেন হয় এৰোপ্লেন হয় এইটো বোলে তাৰপিছত কিণ্ডাৰ জয় তাত পালে কাৰ চাওঁ গ্ৰীণ কালাৰ কাৰ দেই তাৰপিছত এইবোৰতো আছেই এইবোৰ সদায় ইমান কিণ্ডাৰ জয় খাই ভাল পায় একদম এয়া ক'ত পালা এয়া বাবা এয়া সেইটো মই এম বজাৰ পালো এম বজাৰ গৈছিলা এয়া ঢেৰ কিবা কিবি আনিছে সৰু সুৰা আমাৰ নুমানৰ সৰু সুৰা বস্তু প্ৰতি বহুত চখ সেইকাৰণে সৰু সুৰা 3টামান সেয়া লৈ আহিছে ৰবা যোৱা আকৌ এবাৰ এতিয়া ভাতকেইটাও তুলি লওঁ হৈ গ'ল এইটো মোৰ খেলনা চব হয় খালি এইটাই কিনিলে সমিতা দাই আমাৰ স্পেচমেনটো ভাল এতিয়া অকণ মই তাক পঢ়াই লওঁ আৰু আজি স্কুলত পঢ়াইছিলেও যিহেতু আৰু স্কুলত কিবা প্ৰগ্ৰামো হ'ব সেইটো কাৰণে তাহাঁতক প্ৰেক্টিছো কৰাই আছে আৰু অকণ তাক মই পঢ়াই লওঁ তাৰপিছত মই তৰকাৰীখিনি দেখুৱাম মই কেনেকৈ বনালোঁ এয়া তাৰ পঢ়া এতিয়া হৈ গ'ল এতিয়া সি কিণ্ডাৰ জয় খাইছে সেয়া দেখুৱাই দিয়া বাবা এই পিছত মই এটা বল এটা লৈছো খোৱা সময়ত মানে কি হয় তাহাঁতক টিভিটো লাগেই মানে যিয়ে হওক বিস্কুট খাওক বা চানা খাওক যিয়ে হওক খোৱা সময়ত তাহাঁতক টিভিটো লাগেই আৰু একদম ফাৰ্ষ্ট প্ৰায়ৰিটি এতিয়া চাওঁ তৰকাৰীখিনি কেনেকুৱা হ'ল সেইটো এইফালে বহি কিণ্ডাৰ জয় খাই পেলাই টিভি চাই আছে টিভিটোত মটু পটলু চাইছে আকৌ দেই এয়া হৈ গ'ল বেছি পানী হ'লেও ভাল নালাগে যে কাৰণ শুকুৱাই দিলোঁ সেইটো কাৰণে হৈ গ'ল আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়া
শ্বেয়াৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।